সন্তান ভাৰতৰ সন্তান জুবিন গাৰ্গৰ 50তম জন্মদিন। তো ৱেলকাম বেক নৱজিৎ ব্লগ। আৰু আজি আপোনালোকক লৈ যাম জুবিন দা প্ৰগ্ৰেম হ'ব। তো যাব হ'লেই আৰু তাত প্ৰগ্ৰেম আৰম্ভ হৈছে আৰু তো এতিয়া আপোনালোকক লৈ গৈ আছোঁ জুবিন দা প্ৰগ্ৰেম হ'ব স্পৰ্ট ফিল্ডত, তাত লৈ গৈ আছোঁ তো ব্লগ। তো এতিয়া জুবিন দাৰ প্ৰগ্ৰেমলৈ যাবলৈ ওলালোঁ। এতিয়া বাইকত উঠিম, তাৰপিছত গৈ আছোঁ আৰু একেবাৰে ফিল্ডৰ পৰা দেখাইছোঁ আপোনালোকক। আৰু এতিয়া আহি পাই গ'লোঁ, বাইক ইয়াত ৰাখি ল'লোঁ। ইফালে প্ৰগ্ৰেম চলি আছে, এতিয়া প্ৰগ্ৰেমত লৈ গৈ আছোঁ ব্লগ। এইফালে বাইক, এতিয়া গৈ আছোঁ। এইফালে গোটেই আহি গ'ল মানুহ, এইফালে চক গোটেইখিনি আছে আৰু আমি এনেকৈ গৈ আছোঁ। গোটেইখিনি ফিল্ডৰ মাজতে আছে চক, প্ৰগ্ৰেম আৰম্ভ হ'ব আৰু এইফালে ষ্টেজ ওচৰলৈ গৈ আছোঁ। তো ওচৰৰ পৰা দেখাই আছোঁ। সাংস্কৃতিক জগতত 30টা বছৰ সম্পূৰ্ণ হৈছে। যদিও জুবিন গাৰ্গ 50 বছৰীয়া বয়সৰ, তথাপি কিন্তু আজি 30 বছৰীয়া সাংগীতিক যাত্ৰাৰ এক অপৰূপ এই যি ধাৰা, সেই ধাৰাটোক আমি অনন্যভাৱে এই মঞ্চতেই উদযাপন কৰিম। সকলোৰে সহিতে আজি সমগ্ৰ যোৰহাটে অসম ৰঞ্জিত হ'ব পৰাকৈ জুবিন গাৰ্গৰ 50তম জন্মদিন ইয়াতে উদযাপন কৰিম। আৰু এই সময়ত খুব বেছি দীঘলীয়া নকৰি, আমি যদিও বহুত আজি অনুষ্ঠান আছে, বহুত শিল্পী আজি এই মঞ্চলৈ আহিছে জুবিন গাৰ্গৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ, তাৰোপৰি আপোনালোক সকলোকে লগ পাবৰ বাবে। গতিকে মই পোনপ্ৰথমেই আৰম্ভ কৰিব খুজিছোঁ সাংস্কৃতিক অনুষ্ঠান, তাৰপিছত লাহে লাহে আপোনালোকৰ সৈতে কথা খুব পাতি যাম। জুবিন গাৰ্গৰ দীঘলীয়া যাত্ৰাৰ বিষয়ে আমি আলোচনা কৰি যাম। আৰু আজিৰ এই বিশেষ দিনটো কিয় বিশেষ দিন, সেই বিশেষ দিনটো কিয় কাইলৈ বিশেষ দিন হ'ব, সেই সকলোবিলাক তথ্য, সেই সকলোবিলাক খবৰ সময়ে সময়ে আপোনালোকক দি যাম। আমি আৰম্ভ কৰোঁ জুবিন গাৰ্গৰ 50তম জন্মদিনৰ এই মঞ্চৰ প্ৰথমটো অনুষ্ঠান এটি সাংস্কৃতিক নৃত্যৰে। সেয়া হৈছে আমাৰ সকলোৰে আপোন, আমাৰ অসমীয়া জনগোষ্ঠীৰ অন্যতম এটা জনগোষ্ঠী দেউৰী নৃত্যৰ জৰিয়তে আমি এই মঞ্চখন মুকলি কৰিব খুজিছোঁ। মই দেউৰী নৃত্যৰ যিসকল শিল্পী আছে তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আৰু অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰম্ভণিতে মই সকলোকে এবাৰ জুবিন গাৰ্গৰ 50তম জন্মদিনৰ বাবে একেলগে এবাৰ হাত চাপৰিব যাবলৈ অনুৰোধ কৰিছোঁ। এয়া যোৰহাটৰ সন্তান, অসমৰ সন্তান, ভাৰতৰ সন্তান জুবিন গাৰ্গৰ 50তম জন্মদিন।